আজি দিনটোত আমি ভূমি সংক্ৰান্তীয় আৰু দুটা কাম কৰিলোঁ। এটা হ'ল যে যিবিলাক আইচলেটেড ট্ৰাইবেল ভিলেজ আছে, অৰ্থাৎ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভিতৰত নাই কিন্তু দূৰে দূৰে আছে, অনুসূচিত জাতিৰ গাঁও আছে, এই দূৰে দূৰে সিঁচৰিত হৈ থকা অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ গাঁওবিলাককো আমি মাইক্ৰ' ট্ৰাইবেল বেল্ট এণ্ড ব্লক বনাবৰ বাবে সিদ্ধান্ত লৈছোঁ। ৰণোজ পেগু, উৰ্খাও গৌৰা ব্ৰহ্ম আৰু পীযুষ হাজৰিকাৰ নেতৃত্বত আমি এখন কমিটি কৰি দিছোঁ। যি গাঁৱে নিজে বিচাৰে যে আমাৰ গাঁৱত 80%কৈ ওপৰত ST বা SCৰ লোক আছে, আমাৰ গাঁওখন ট্ৰাইবেল বেল্ট হ'ব লাগে, আমি ৰাইজে অনুৰোধ কৰিলে সেই গাঁওবিলাক আমি নটিফাই কৰি দিম। আজি দিনটোত আমি ভূমি সংক্ৰান্তীয় আৰু দুটা কাম কৰিলোঁ। এটা হ'ল যে যিবিলাক আইচলেটেড ট্ৰাইবেল ভিলেজ আছে, অৰ্থাৎ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভিতৰত নাই কিন্তু দূৰে দূৰে আছে, অনুসূচিত জাতিৰ গাঁও আছে, এই দূৰে দূৰে সিঁচৰিত হৈ থকা অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ গাঁওবিলাককো আমি মাইক্ৰ' ট্ৰাইবেল বেল্ট এণ্ড ব্লক বনাবৰ বাবে সিদ্ধান্ত লৈছোঁ। ৰণোজ পেগু, উৰ্খাও গৌৰা ব্ৰহ্ম আৰু পীযুষ হাজৰিকাৰ নেতৃত্বত আমি এখন কমিটি কৰি দিছোঁ। যি গাঁৱে নিজে বিচাৰে যে আমাৰ গাঁৱত 80%কৈ ওপৰত ST বা SCৰ লোক আছে, আমাৰ গাঁওখন ট্ৰাইবেল বেল্ট হ'ব লাগে, আমি ৰাইজে অনুৰোধ কৰিলে সেই গাঁওবিলাক আমি নটিফাই কৰি দিম।